যিখিনি শিক্ষা বেলেগত আহৰণ নকৰোঁ, ইয়াৰ পৰাই কৰিম। ছাৰৰ গাইডেঞ্চতে থাকিম। আৰু তেখেতেও যিখিনি মেহনত কৰে ছাত্ৰ ছাত্ৰীসকলক লৈ সেইটো প্ৰশংসাৰ যোগ্য। আমাৰ এই অঞ্চলত কোচিঙৰ যিটো ধ্যান ধাৰণা নাছিল, ব্যক্তিগতভাৱে বহুদিন আগৰ পৰাই টিউশ্যন পঢ়ায়। আমি সৰুতে টাউনত গৈ টিউশ্যন কৰিছোঁ, গোলাবাৰী গৈছোঁ। আমাৰ এই অঞ্চলত কোনো বিএসসি টিচাৰ নাই, ইংৰাজী শিক্ষক নাই। যদিও হেমেদাসত শিক্ষক আছে, সিহঁতে টিউশ্যন নকৰায়। ক্লাছত যিখিনি হয় ক'লে সেইখিনি যথেষ্ট, ওচৰ ভালকৈ গুৰুত্ব। কিন্তু সেই ক্লাছৰ শিক্ষাই যথেষ্ট নহয়, তাৰ কাৰণে অতিৰিক্তভাৱে পাঠদানৰ বিষয়ে খৰচী মাৰি অধ্যয়ন কৰিবলৈ বুজিবলৈ হ'লে এক্সট্ৰা টিউশ্যনৰ বা অতিৰিক্ত শিক্ষকৰ, ঘৰুৱা শিক্ষকৰ দৰকাৰ। গতিকে আমাৰ হানিফাৰ আগতে কোচিঙত যিটো ট্ৰেণ্ড আৰম্ভ হৈছে, আগতে নাছিল। তেখেতে আমাৰ এই অঞ্চলত এই কোচিং চেণ্টাৰৰ যিটো ধ্যান ধাৰণা, যে কোচিং খুলি বিভিন্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক একলগ কৰি আমি এটা শিক্ষাৰ পৰিৱেশ গঢ়ি তুলিম আমাৰ সমাজত। ইয়াৰ আগতেও আমাৰ জিয়া আছে, নাছিৰ আছে আৰু বহুতো শিক্ষকে ব্যক্তিগতভাৱে কোনো 9, 10 এনেকুৱা টিউশ্যন কৰাইছিল। কিন্তু 6ৰ পৰা 5ৰ পৰা আপ টু 10লৈকে তেনেকুৱা কোচিং ইনষ্টিটিউট ক'বলৈ গ'লে আমাৰ এই অঞ্চলত পূৰ্বাঞ্চলত এটিয়ে প্ৰথম। গতিকে ইয়াৰ পৰা সদায় তোমালোকে ভালটো আহৰণ কৰিছা নিশ্চয়। আৰু আগলৈ তোমালোকৰ মেট্ৰিক যিটো পৰীক্ষা আহি আছে, তাত তোমালোকে সুনাম কৰি আনিবা বুলি, আৰু লগতে এই কোচিং চেণ্টাৰৰ লগত আমাৰ এই গোটেই অঞ্চল এটা আদৰ্শতে হ'ব পাৰা যে আমি কোচিং চেণ্টাৰ পঢ়ি যথেষ্টখিনি শিকিছোঁ আৰু শিকি মই কামত লগাইছোঁ। আমাৰ ফলাফলত পৰীক্ষাৰ ফলাফল সেইটো বিকশিত হয়, প্ৰতিফলিত হৈ যাব। সেইটোতো সম্ভৱ নহয়। যদি তোমালোকে যেতিয়া ৰিভাইজ দিবা, যদিও কোনো কথা পাহৰি গৈছে, বুজি পোৱা নাই, এতিয়াও তোমালোকে ফোন কৰি আনিবা। আছে বেলেগ শিক্ষক আছে, কোচিং চেণ্টাৰ শিক্ষক জড়িত, সেইটোৰ পৰা তোমালোকে এতিয়াও গাইড ল'বা। সময় অমূল্য ধন, গতিকে সময় মূল্য দিবা। মেট্ৰিক পৰীক্ষাৰ আজিৰ পৰা ক'বলৈ গ'লে 1 মাহ সময় আছে। গতিকে এই 1 মাহ সময় কাৰণে তোমালোকে হানিফাৰ লগত, তোমাৰ ছাৰৰ লগত যোগাযোগ কৰি তেখেতৰ পৰা 1 মাহ তোমালোক ঘৰত থাকিবা। এই 1 মাহৰ সময়খিনি তোমালোকে কেনেকৈ অতিবাহিত কৰিবা, কেতিয়া কি পঢ়িবা, ৰাতি কি পঢ়িবা, দিনত কি কৰিবা, কেতিয়া খাবা, কেতিয়া শুবা, কেতিয়া খেলিবা, এই গোটেইখিনিৰ কাৰণে এটা এক্সট্ৰা ৰুটিন তোমালোকে 1 মাহৰ পৰা বনাই ল'বা। টাইট ৰুটিন, এটা হেভি ৰুটিন। আৰু সেই ৰুটিনটো তোমালোকে ফ'ল' কৰি পৰীক্ষালৈকে তোমালোকে তাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা যাতে ভাল ফলাফল আমি আনিব পাৰোঁ। আৰু এই যিখিনি সময় গ'ল, তাত বহুতো সময় তোমালোকে মিছইউজ কৰি সেইবিলাক মনত পেলাবা যে মই আগতে বহু সময় বেকাৰ খৰচ কৰিছোঁ, এতিয়াৰ খৰচ নকৰোঁ। এতিয়াৰ সময়খিনিক যথেষ্ট পৰিমাণে তোমালোকে মেহনত কৰা, নিশ্চয় ফলাফল ভাল হ'ব। এতিয়াই 1 মাহ সময় আছে। 1 মাহ সময়টো যদি তোমালোকে বৰ্তমান যিটো তোমালোকৰ গতি, বৰ্তমান তোমালোকে যদি ছেকেণ্ডত থাকা, এতিয়া ফাৰ্ষ্ট ডিভিজন পাবা। যিবিলাক থাৰ্ড ডিভিজন ছেকেণ্ডত পাব, আৰু যিবিলাক ফাৰ্ষ্ট ডিভিজনৰ ছাত্ৰ সেইবিলাক এতিয়া 1 মাহ যদি পূৰা তুমি মেহনত কৰে, কি ষ্টাৰ পাব, ষ্টাৰ আমি ডিষ্টিংশ্যন পাব। 1 মাহ সময় বহুত সময়, কম সময় নহয়। গতিকে পাছ কৰি যাবা, সেইটোও যথেষ্ট নহয়। যে মই পাছ কৰিছোঁ, মেট্ৰিক পাছ কৰিছোঁ, মই সেইটোও যথেষ্ট নহয়। তুমি ভৰ্তি ক'ত হ'বা, তুমি কোন কলেজত এডমিশ্যন ল'বা, তাৰ কাৰণে কিমান পাৰ্চেণ্টেজ লাগিব, তুমি ভৱিষ্যতে কি ষ্ট্ৰীম ল'বা, ছায়েন্স ল'বা নে আৰ্টছ ল'বা নে কমাৰ্চ ল'বা, তাৰ কাৰণে কিমান পাৰ্চেণ্টেজ লাগিব, কিমান পাৰদৰ্শী হ'ব লাগিব, সেইটো নিজে চিন্তা কৰিবা। আৰু চেষ্টা ৰখাত একো নাই। আমি চেষ্টা কৰিলে সকলো আমি পাৰিম। আৰু তোমালোকৰ এটা সৰু কথা কওঁ, যিজন ছোৱালীৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পৰীক্ষাত 2টা ভৰি কাট খাই গ'ল, এক্সিডেণ্ট হৈ ৰেলৰ পৰা বাগৰি পৰি, সেই ছোৱালীজনীৰ জীৱন সফল নে বিফল? মেট্ৰিক পাছ কৰিছে 90 এবভ পাৰ্চেণ্টেজ, আৰু যেতিয়া ছেকেণ্ড ইয়েৰত পঢ়ে, হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পঢ়ি আছে, ৰেলৰ পৰা পৰি 2টা ভৰি কাটি গ'ল, 6 মাহ হস্পিটেলত আছে। ছুইচাইড কৰা নাই, ভৰি কাটিছিল নহয়, বেলেগ মোটিভেশ্যনৰ কথা কিতাপত আছে, কোৰ্চত আছে, ফেচবুকত আছে, হোৱাটছএপত আছে, ইউটিউবত আছে। সেই ছোৱালীজনী আমি 99% ভাবিম যে সেই ছোৱালীৰ জীৱনৰ কোনো মূল্য নাই। 99% মানুহৰ ধ্যান ধাৰণা এইটোৱেই যে সেই ছোৱালীজনীৰ জীৱন বেকাৰ গ'ল।